খাইছো আশা কৰো আপোনালোক সকলো ভালেই আছে আজি মই আপোনালোকক দেখুৱাম ৰেষ্টুৰেণ্টৰ দৰে আৰু কচুৰি মেথিখিনি দি দিম আৰু 5 মিনিট সিজাই লম 5 মিনিট দাইলখিনি সিজোৱাৰ পিছত আমি নহৰু দি ফোৰণ মাৰিম নহৰুখিনি অলপ দেৰি ভজাৰ পিছত আমি দাইলত নহৰুখিনি দি দিম শেষত দুটুকুৰা বাটাৰ দি দিম এয়া আপোনালোকে দেখিছে মোৰ ডাল মাখানি ৰেডি হৈ গ'ল কালাৰটো কিমান ধুনীয়া আহিছে আপোনালোকে দেখিছে মই ইয়াত পিয়াজ বিলাহী আৰু ক্ৰীম দি গাৰ্নিশ কৰিছো আপোনালোকে নিজৰ পছন্দ অনুযায়ী গাৰ্নিশ কৰিব পাৰে আৰু ইয়াৰ সোৱাদটো একদম ৰেষ্টুৰেণ্টত বনোৱাৰ দৰেই হয় আপোনালোকে এবাৰ বনাই খাই চাব কেনেকুৱা লাগিলে মোৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ